পাতত দিয়া মাছ বাৰু ৰাইজৰ প্ৰিয়নে ঘৰলৈ আহিছোঁ যেতিয়া আজি কিবা এটাতো স্পেচিয়েল খাবই লাগিব বাৰীত ধোৱা জলকীয়া মান ধনিয়া কেইটামান উঠাইছোঁ আৰু এয়া মই লৈছোঁ মাছ অকমান আৰু গোটেইখিনি যোগাৰ মই একে ঠাইতে ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া মই কেইটামান সৰু মাছ ভালদৰে ধুই পানীখিনি যাবলৈ দিছোঁ আৰু ইয়াতে দিছোঁ অকমান আদা নহৰু আৰু পিয়াজ এটা কাটি দিছোঁ লগতে নিমখ আৰু অকমান হালধি লাগিব আৰু অকমান কেঁচা মিঠাতেল নেমুটো আমি ব্যৱহাৰ কৰিম বাট এতিয়া নহয় একেবাৰে শেষত যেতিয়া আমি পিটিকাখন বনাম তেতিয়া আমাক নেমুটোৰ দৰকাৰ হ'ব অকমান টেঙা দিলে মাছ পিটিকাখন খাবলৈ খুব সোৱাদ হয় আৰু এনেদৰে মই খুব ধুনীয়াকৈ এইখিনি খানি ললোঁ ইনগ্ৰেডিয়েন্টখিনি দি পেলাই আৰু এতিয়া মই এইখিনি মেৰিয়াম কলপাতত আৰু এইখিনি মেৰিয়াবলৈ মই হেল্প ললোঁ দেউতাৰ কাৰণ যদি ভালদৰে নাবান্ধো তেনেহলে মাছখিনি জ্বলি যোৱাৰ চান্স থাকে তো দেউতাক ক'লো তো দেউতায়ে ধুনীয়াকৈ এইখিনি বান্ধি দিলে কলপাতখন অকমান ডাঠ হ'ব লাগিব তেতিয়াহে মাছখিনি জ্বলি নাযায় আৰু আমি যেহেতু গেছ ষ্টভত বনাম তো পটককৈ যদি জ্বলি যায় তেতিয়াহলে মাছখিনি জ্বলি গ'লে পিটিকাখন খাবলৈ একদম বেয়া হ'ব তো ভালদৰে দুখন তিনিখন কলপাতেৰে মেৰিয়াই দেউতাই কলপটুৱাৰে মোক মাছখিনি ৰেডি কৰি দিছে আৰু এইখিনি মই গেছ ষ্টভত বনাম প্ৰায় 20 মিনিটৰ পৰা 25 বা আধা ঘণ্টামান সময় এটা লাগে মাছখিনি বন্ধা হৈ গ'ল আৰু এইখিনি মই একদম কম জুই মানে গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখি পেলাই মাছখিনি বনাব লাগিব তেৱা এখন একেবাৰে হাই ফ্লেমত গৰম হ'বলৈ দিছোঁ আৰু যেতিয়া মাছখিনি দিম তেতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' থাকিব আৰু এনেদৰে তেৱাখনত মাছখিনি দিলোঁ আৰু ঢাকোন এখন দিব লাগিব আধা ঘণ্টামানৰ ভিতৰত আমাৰ মাছখিনি ৰেডি হৈ গ'ল মাছখিনি লুটিয়াই বগৰাই পেলাই সেকিব লাগে আৰু এইখিনি আমি বনাই ললোঁ নেমু অকণ দি পেলাই ধুনীয়াকৈ মাছৰ এখন পিটিকা আৰু আজি দুপৰীয়াৰ সাজত খালোঁ আমি গৰৈ মাছ বেঙেনাৰ লগত আৰু এইখিনি যদি ভাল লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব